হেল্ল' বন্ধুসকল, আজি মই আপোনালোকক দেখুৱাম আপোনালোকে ফুল এইচ ডিত ফটো ভিডিঅ' আপলোড দিব পাৰিব, 3D ফটো আপলোড দিব পাৰিব। ইয়াৰ বাবে আপোনালোকক কোনো ধৰণৰ এপৰ সহায় ল'ব নালাগিব। আপোনালোকে ফেচবুকত কেনেকৈ ফুল এইচ ডিত ফটো আপলোড দিব, ইয়াৰ বাবে আপোনালোকে 3 লাইনছ আছে, ইয়াত ক্লিক কৰি দিব। মই ক্লিক কৰি দিছোঁ। দিয়াৰ পিছত ইয়াৰ পৰা আপোনালোকে ছেটিঙত যাব। ইয়াৰ পৰা আপোনালোকে মই দেখুৱাই আছোঁ, আপোনালোকে ইয়াৰ পৰা ছেটিং এণ্ড প্ৰাইভেচি এই অপশ্যনটো পাই যাব। ইয়াত আপোনালোকে ক্লিক কৰি দিব। দিয়াৰ পিছত ইয়াৰ পৰা আপোনালোকে ছেটিঙত যাব। ছেটিঙত গৈ আপোনালোকে তলফালে আহিব। অহাৰ পিছত ইয়াত আপোনালোকে দেখিবলৈ পাব মিডিয়া এণ্ড কণ্টেক্ট, ইয়াত আপোনালোকে ক্লিক কৰি দিব। দিয়াৰ পিছত ইয়াত আপোনালোকে দেখিবলৈ পাইছে আপলোড ফটো এণ্ড ভিডিঅ', আপলোড ফটো ইন এইচ ডি, আপলোড ভিডিঅ' ইন এইচ ডি। ইয়াত আপোনালোকে 3D ফটো আপলোড দিব পাৰিব। ইয়াত অফ থাকিলে আপোনালোকে ইয়াৰ পৰা অন কৰি দিব। দিয়াৰ পিছত আপোনালোকে ফুল এইচ ডিত ফটো ভিডিঅ' আপলোড দিব পাৰিব। আজি ইমানলৈকে। ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগি থাকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো বজাই দিব।